खुलुमबाय बे समाव लानानै फैदों नोंथांमोननि सेराव मोनसे खौरां 22 नं कक्लाबारि बियाबनि रुपहि माइनाव बाजार बरमारा गेलेग्रा फोथाराव UPPL दोलोनि बिजाथि फोसावदिं मेल गोबां रायजो राजाफोरा लैहोर लैहोर फैनानै बाहागो लाफैदों UPPL दोलोनि बिसायख'थि फोसावदिंनाय मेलाव दिनैनि बिसायख'थि फोसावदिंनाय मेलाव गाहाय आलासि महरै बाहागो लाफैदों केबिनेट मन्त्रि चन्द्रमोहन पाटवारी बिथाङा लोगोसे बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' 42 नं पबानिपुर विधानसभा बियाबनि MLA पनितर तालुकदार बिथांजों लोगोसे आसामनि मन्त्रि उरखावगोरा ब्रह्म सानजा कक्राझार विधानसभा बियाबनि MLA लरेन्स इस्लारि सिडनी विधानसभा बियाबनि MLA जयन्त बसुमतारी नाग्रिजुलि बियाबनि मावफुं सोद्रोमा तरमरायन दास मातानगुरि बियाबनि मावफुं सोद्रोमा गौतम दास दिहिरा बियाबनि मावफुं सोद्रोमा कनेश्याम दास बिजाथि मन्टु बर' बिथांमोनहा प्रचार चलाবলৈ আহি আছে কি ইস্যুলৈ প্ৰচাৰ চলাই আছে না কি ইস্যু মানে যোৱা 17টা বছৰ যি দলে ইয়াত চৰকাৰ চলাইছিল গতিকে বিটিআৰৰ যিখিনি উন্নয়ন হ'ব লাগিছিল সেই উন্নয়ন হোৱা নাই এক নম্বৰ কথা দুই নম্বৰ কথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যে বিটিআৰ চৰকাৰ চলি আছে এই চৰকাৰৰ দিনত আজি বহু বছৰৰ পিছত এই বিটিআৰৰ অঞ্চলত আজি শান্তি সম্প্ৰীতি বিৰাজ কৰিছে আৰু আজি বড়ো অবড়ো আমি সকলোৱে একেখন ৰভাৰ তলতে একেখন মঞ্চৰ পৰা আজি ৰাইজৰ মাজলৈকে আহিবলৈ সক্ষম হৈছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক এই শান্তি প্ৰচেষ্টা যি তেওঁ চলাইছে তাৰ কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ গতিকে এই অঞ্চলত যেহেতুকে শান্তি আজি বিৰাজ কৰিছে এই অঞ্চলৰ উন্নয়ন হ'ব গতিকে বিগত 17 বছৰ যিসকলে উন্নয়ন কৰিব নোৱাৰিলে সেইখিনি উন্নয়ন এই বিটিআৰৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিখন বিটিআৰ চৰকাৰ আছে এই চৰকাৰে এইখিনি উন্নয়ন কৰিব পাৰিব স্যার বাক্সা জিলাৰ কোনো ঠাইত ভাল এটা যেনবা সায়েন্স কলেজ নাই এই হিচাপে কিবা না বাক্সা জিলাত সায়েন্স কলেজৰ কথা চৰকাৰে চিন্তা চৰ্চা কৰিছে ইতিমধ্যে জালা কলেজখনত বোধহয় সায়েন্স কলেজৰ কিবা ইতিমধ্যে স্যাংচন দিছে গভৰ্ণমেণ্টে গতিকে আৰু সায়েন্স কলেজ যিখিনি লাগে ভৱিষ্যতৰ দিনত অসম চৰকাৰে বিবেচনা কৰিব আৰু মেডিকেল কলেজৰ কথাটো তামুলপুৰত মেডিকেল কলেজ এখন হ'ব তামুলপুৰ আগতে বাক্সা জিলাৰ অন্তৰ্গত আছিল গতিকে তামুলপুৰত মেডিকেল কলেজখন ইতিমধ্যে স্যাংচন হৈছে আমাৰ এতিয়া পৰিষদীয় নিৰ্বাচনত আমি তিনিটা দলে একেলগে খেলিছোঁ আমাৰ মিত্ৰ দল GSP বিজেপি UPPL আৰু মই বিজেপিৰ পৰা আহিছোঁ আমাৰ চন্দ্ৰমোহন দা আহিছে UPPLৰতো আপোনালোকে জানেই চিফ আজি উপস্থিতি আছে গতিকে তিনিওটা দল মিলি আমি পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আশা কৰাৰ কথা নাই আপোনালোকে জানেই উপ নিৰ্বাচন মানে বেটাৰমেন আমি 80% ভোট লৈ আমি জয়লাভ কৰিম আগত উপ নিৰ্বাচনৰ সময় আপুনি এটা কথা কৈছিল যে এই এৰিয়াত 30টা সিট থকা মেডিকেল বনাম বুলি এইটো এটা আমাৰ এই উপ নিৰ্বাচনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে ইয়াত সায়েন্স পঢ়াৰ কাৰণে সায়েন্স কলেজ ইয়াত হ'বই ইতিমধ্যে হৈ গ'ল হালবাৰী কলেজখন অত্যাধুনিকভাৱে গঢ় দিব তাত ইতিমধ্যে 1 কোটি টকা দিলে আৰু 3 কোটি টকা এটা দি আছে তাৰপিছত ইয়াত মাইনাও বজাৰত এখন মানে 30 বেডেড হস্পিটেল হ'ব আৰু এইটো হ'ব ইতিমধ্যে DPR আৰম্ভ হৈ গৈছে ৰাস্তা ঘাটটো আপোনালোকে জানে যে আমাক 40 কিলোমিটাৰকৈ ৰাস্তা দিছিল এতিয়া 15 কিলোমিটাৰ ৰাস্তা ইতিমধ্যে ষ্টাৰ্ট হ'ব DPR আৰম্ভ হৈ গৈছে গতিকে বিটিআৰত আৰু এই পুৰণা জামেলা নাথাকে সকলো উন্নতিৰ দিশে